ফুচিকুই ফুচিকুই কেলে এইবোৰ হাঁহবোৰ নেবান্ধে আপুনি ক'তনো হাঁহ থকা দেখিলি বাৰু গোটেই হাঁহবোৰ পুহিছে কেলে সেই ঘৰত গঁৰাল এটা সেই বনাই পেলানি বান্ধি থব নোৱাৰে হা গোটেই মোৰ পথাৰ একদম কঠীয়া খুচৰিছে ইয়াৰ আহি পেলানি কেলে নিজৰ পথাৰত মেলি থব আকৌ ইমান আপোনাৰ কঠীয়া বেছি হৈছে যদি আকৌ ইনে এবাৰ ৰুবলৈ কঠীয়া কম হৈছে তে আকৌ হাঁহবোৰ আনি পেলানি মেলি দিছে আমাৰ কঠীয়াত আহি পেলানি এইবোৰ হাঁহবোৰ অকণমান চাব আপুনি পাই তহঁতৰ সেই জেওৰা মুধৰ বাটটো মাৰি থবিচোন সেই জেওৰা মুধৰ বাটটোৱেদি আপুনি চাওক সেই মুধৰ বাট মাৰিবলৈ নাই এইডোখৰ মোৰ সেই মাটি সেইডোখৰ আপোনাৰ মাটি এইডোখৰ সীমাই আছে আকৌ আপুনি আকৌ হাঁহবোৰক খেদি দিয়ে আহি পেলানি নিজৰ বস্তুবোৰ ভালকে ৰাখিব লাগে নিজৰ বস্তু ঘৰত বান্ধি থৈছো তেনে কথা ক'ব নাহিব মই তোক বান্ধি থোৱা কথা কোৱা নাই জেওৰাখন ভালকে পাতি থব লাগে আকৌ জেওৰা বান্ধি থোৱা আছে হাঁহকেইটা আপুনি কেলে মেলি দিব লাগে হাঁহকেইটা মেলিব নালাগে আকৌ আপুনি তেনেকে কথা ক'ব নাহিব নিজৰ হাঁহ বান্ধিব নহ'লে মই একদম মাৰি খাম একদম এদিনত একদম গম পাব এই ফুচিব হ'লে শান্তি নাইকিয়া হ'লে হাঁহ ছাগলী মেলি গোটেই খেতি চিজন জানিবই লাগে তাই এনেকে বা মেলিলে হয়নে নহয় বাৰু হা একদম শান্তি নাইকিয়া হ'ল দেই পাখি তই কাক কথা কবলৈ আহিছ আমাৰ ঘৰ হাঁহকেইটাই নচৰে দেই তেনেকুৱা কথা নকবি হৈ সুনীতা যে নতুনকে ভাইটি এজনী আহিছে তহঁতৰ ঘৰ ওচৰলৈ তাইও হাঁহ পুহিছে নহয় সেই তাইও মেলি দিয়ে তাই হাঁহকেইটা হ'ব পাৰে মোৰ হাঁহকেইটা নহয় সেইকেইটা দেখাতে কয় নহয় কজলা ৰঙা সেইকেইটা মোৰ নহয় দেই মোৰ হাঁহকেইটাৰ ৰূপটো বেলেগ আমাৰ মঙৰশাল হাঁহ ইমান চেফেৰামূৰীয়া হাঁহ নাই দেই আমাৰ ঘৰত তেনেকুৱা কথা নকবি আকৌ দেই এইবাৰ যি কলি আৰু গেৰক কবি জেওৰা ফুটাকেইটা ভালকে মাৰি ফুচিবাই আপুনি কাক কৈ আছে সুনীতা হাঁহ পুহিছে বুলি কাক কৈছে তই কেলে হাঁহ কেইটামান অনা নাই বজাৰ পাজাৰ আনিছ শাৰী কটি নাইকিয়া হাঁহকেইটা চালে চালে লগাই নিচিনা সেইকেইটা সেই পাখি ঘৰ সেই কঠীয়া নি গৈ পেলাই হেৰি খাই আছে আপোনাক ৰ'ব আপোনাৰ হাঁহ একদম আপোনাৰ হাঁহে কিমান দিগদাৰ কৰিছে গম পাই নাই এতিয়া মাটিৰ চিজনত আপুনি হাঁহকেইটা মেলিব লাগে নে নালাগে নাজানে গৰু ছাগলী হাঁহৰ বা আপোনাৰ ঘৰৰ পৰা শান্তি নাইকিয়া হ'ল যে কেলে তহঁত বৰ যে হিংসা কি হয় হিংসা তহঁত বৰ যে মোক ইমান হিংসা কৰ কিবা এটা কৰি খোৱা দেখিলে তহঁতৰ গা 7খন 8খন কৰে নহয় জানো এনেকে নহয় নহয় আপুনি হাঁহ মেলিবলৈ এতিয়া দৰকাৰ নাই কথা নকবি হৈ বামুণ গাঁৱৰ পৰা আহিয়ে ইয়াত ভাল হৈ আছো কৰবাত পঠিয়াই দিম আপোনাৰ সেই বৰ আপোনাৰ হাঁহকেইটা কেলে মেলি দিয়ে আপুনি মিছা কথা কৈ আপোনাৰ হাঁহ ফুচি ঘৰত চৰি আছে বুলি কৈছে মোক দেখুৱাচোন তই দেখুৱা ই ঘৰৰ হাঁহ আহি ঘৰত পৰিব সেই একদম পাখি ঘৰ গোটেইখন ধাননি পথাৰ গোটেইখন খালে হেও বেয়াও লাগে হেও তাই একদম অকলে অকলে ৰুই ভৰ ৰ'দত একদম শান্তি নাইকিয়া হৈছে গাঁওখনত ইঘৰতো হাঁহ পুহিব সিঘৰতো হাঁহ পুহিব এইবোৰ শান্তি নাইকিয়া হ'ল এইবোৰ হাঁহবোৰ চব মৰি নাথাকে কেলে জানো গোটেই পুৱা একদম দিম আজি গম পাইছে আপোনাৰ হাঁহকো মাৰিম মই তোকো পোৱা দিম গম পাবি তোক ফুচি পাখিলে বেয়া লাগে তই কেলে নিদিয় ৰুই পিনি ৰুই দিবি আকৌ পাখি ঘৰত মাটি ঘৰত ৰুব হ'লে নহয় বেয়া লাগে কেলে আহিছ হাৰাম জাতি এইবোৰ যে শুই উঠিব পাই একদম সুনীতা ফুচি পাহি অকণ ইহঁতৰ তিনিজনীহে ঘৰত কাজিয়া আৰু কাৰো কণ্ডল নাই যেনিবা ঘৰত তাহাঁতৰ কিজনীহে কণ্ডল হাঁহ কুকুৰা এইবোৰ পুহিব মেলিব নেজানে একদম এনেই আকৌ ইজনীৰ লগত সিজনীয়ে কাজিয়া লাগি এনেই বেয়া পৰি হয় লোকনৰ হাঁহবোৰনো কেলে ইমান মেলি দিব লাগে যদি পুহিবলৈ ক্ষমতা নাথাকে তাহাঁতি নুপুহিলে হয় এইজনী নকৈছ নহয় সেই দুজনী চা মোৰ লগত দন লাগিলে এতিয়া দেখিছা না মোৰ মানে একদম ভেঙুন চামেঙি দুইজনী কঁকাল সেই চৈত্যহীনাজনী ইমান একদম কংগনা চুকলে মেখেলা দাঙি গৈছে দেখিছানে বাৰু মোৰ হাঁহকেইটা নহয় গম পা নে সেই বামুণ গাঁৱৰ পৰা ভাই লৈছিলে যে ভাইটিজনীৰ নাম কি সুনীতা কপালীজনী সেইজনী উচলীজনী ঘৰ হাঁহ বিয়াকে নোহোৱা মতা চতা নাই ইয়াতো হাঁহৰ পৰা পুহিছে ন মই তোক কৈছো ন হাঁহ যিকেইটা আনিলে দেওবৰীয়া বজাৰৰ পৰা আনিছে নেকি হাৰে চালে লগা তাই পাহাৰ দেখিছ নে সুনীতা ভাগৰ তাকে ধৰি বঙালী গাঁও যে বঙালী গাঁও ল'ৰাটোৱে আনি পঢ়ি দি থৈ গৈছে সন্ধিয়া লগা মই দেখিছো নহয় এই বঙালী লগতো লেটি পেটি কিবা এটা আছে নিশ্চয় আছে কি কৰিবি কাম এটা কৰি মেলি বেটাই পথ পতাই আছে না মনে গৈ তাই ঘৰ হাঁহকেইটা আনি পেলাই মোৰ চৰি দুইজনী সেয়াকে কৈ মিলাবি নহয় তামোল এখন খাই দিয়া এই হাঁহগাল খেদি থৈ আহিছো এইখিনি কঠীয়াকেইডালনো কোনে উঘাই থৈ গ'ল বাৰু হা কাৰণো বাৰু ইমান কঠীয়া অভাৱ হ'ল বাৰু একদম এইবোৰ সঁচাকে মানুহৰ পৰা শান্তি নাইকিয়া হ'ল আৰু দেই এজনী ঘৰ হাঁহে কঠীয়া দলি সোমাইছেহি এজনী কঠীয়া তুলি দিছে এইবাৰ এনেকুৱা অনিষ্ট কৰিব লাগে বা কিমান কষ্ট বা খেতি কৰিবলৈ খেতি কৰিবলৈ কিমান কষ্টৰে খোৱাবোৰহে গম পায় এনেই ওপৰতে খোৱাবোৰে কি গম পাব একদম আজি মই সুধাই নিছো সিহঁতক আজি ধৰিবগৈ লাগিব ঘৰতে গৈ হাঁহ মেলা কেইজনীকো পুৰা দম দি মাৰিম হাঁহ মাৰিম এই কঠীয়া নিয়া কেইজনীও সুধাই নিম ন আজি একদম ঘৰতে ধৰিমগৈ মই গম পাব আজি জোনমণি এই দিন দুপৰতে হাঁহ চুৰ কৰিবলৈ আহিছ ভৰদুপি এখন কোনোবাই দেখিলে মৰি লোৱা পাই জানুৱাৰী ধোঁৱাকাৰীজনী নাই নি সেইজনে চাগে হাঁহ মেলি থৈছে হ'বতো আছোন তই যে কিবা ধৰণৰ দেই তই
তই বিজনেছত জান নাই ষ্ট'ৰৰ বিজনেছ সেইকেইজনী হাঁহকেইজনীয়া কৈয়ে খাম চুকৈ নাখাম এতিয়া লাজে পামজন আয়ো একো নহয় হা সৈজনী বৰ শকত সেইজনী থাকে ব'ল বৈ গোটেই মেখেলাখন খোল খালে বৈ আয়ো এজনী ইমান ধাপ পাইছে কি ৰাম ৰাম হাঁহকেইটা সদায় একেইতে চৈ থাকে আজিনো ক'লৈ গ'ল জানো হাঁহকেইটা আজি একদম দেখাই নাই মই ৰাতিপুৱাৰ পৰা দুপৰীয়া সময়ৰ পৰা দেখাই নাই মই সেই পথাৰলৈ গুচি গ'লো হাঁহকেইটাও নাইকিয়া হ'ল হেও একদম হাঁহকেইটা যাওঁ বিচাৰি সেই প্ৰতিমা চুইণ্টা ঘৰতে বিচাৰি থৈ চুইণ্টা ঘৰটোকে ভোজটা দিছিলে নহয় তালৈকে ধৰি নিলে ঠিক নাই তালৈ ঠিক ধৰি নিলে ঠিক নাই দেই একদম মই যাওঁ প্ৰতিমা চুইণ্টা ঘৰৰ ঘৰলৈ ৰাম একদম বেলেগ চিন্তা হৈছে নহয় হাঁহকেইটা পোৱা নাই কি হ'ব বাৰু জয়ঘৰ মধুচি কৰি চুনি বুলি নকলেহে আছে পাই খুচি কৰি কোনফালে যায়নো গোটেই চবৰে হাতে হাতে গোটেই সৰু ল'ৰা ছোৱালীকে মধুৰি খাইছে জহনি মধুৰিব লাগিছে ৰাস্তা বোলে জহনি জাতিজনীয়ে নিদিয়ে হাঁহ দুজনী হালে কা আমাৰ হাঁহকেইটা হেৰালে নহয় এতিয়া মই বিচাৰি পোৱা নাই ৰাতিপুৱা পৰা দুপৰীয়া সময়ত মই সেই পথাৰলৈ ওলাই গ'লো মানে হাঁহকেইটা নাই নহয় এইখিনিতে সদায় চলি আছে আজি চিন্তা ঘৰত বৰভোজ পাইছে হাঁহ আকৌ খবৰ কৰি আমি গৈ আহিলো ঠিক নাই তেতিয়াহ'লে তাহাঁতৰ ঘৰলৈকে ধৰি নিলে যদিও ঠিক নাই চাগে কথা নাপাতি বিয়া কথা ঢেৰ ওলাব কথা হাঁহ তিনিজনী হেনো তিনিজনী যা দেই এহঁতৰ কথাবোৰচোন বৰ ঠিক লগা নাই চোন একদম প্ৰথমতে সুনীতা প্ৰতিমা পৰা আহি লওঁগে তাৰপিছতে সিহঁতক ঠিক লগাম মই যাওঁ